আমি আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। বিদুৰভাইৰ পৰিয়ালৰ হৈ সকলোকে দেৰিকৈ হ'লেও নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক। আপোনালোকে এনেদৰে আমাৰবোৰক মৰম দি থাকিব। এই মৰমবোৰ পাই থাকিলে আমি সদায় আপোনালোককো এনেকৈ হাঁহি খোৰাক দিবলৈ আমি চেষ্টা কৰি থাকিম সদায়। এইডোখৰতে এষাৰ কথা কওঁ, আপোনালোকে বেয়া পাব নেকি? বাকী চব ভাই ভাই আমি আমি বিদুৰ ভাই। বেয়া চেয়া নাপাব আৰু দেই। আমি এনেকুৱাই আপোনালোকে সদায় আমাক এনেদৰে মৰমবোৰ দি থাকিব বুলি আমি আশা কৰিলোঁ। আমি সদায় ওচৰৰে মানুহ, সদায় চবেই ককাই ভাই আমি চব, হয়নে? এনেকৈ ইমান চিনাকি দিয়াৰ বাবে বিদ্যুৎ মোৰ বন্ধু বহুত বহুত ধন্যবাদ জনাইছোঁ। কিন্তু আপোনালোকৰ মৰমবোৰ পাই থাকিলে আমি এনেদৰে আগবাঢ়ি যাবলৈ সদায় উৎসাহিত হ'ম। ধন্যবাদ। এতিয়া আমি আন এগৰাকী বিদুৰ ভাই বলিন বৰাক এটা সংলাপ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ আৰু দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু ৰাংচাৰী উৎসৱৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমাক এনেকৈ আনি ইমান মৰম দিয়াৰ বাবে। আচলতে আমি প্ৰগ্ৰেম চাম বুলিহে আহিছিলোঁ। ঘৰৰ ওচৰতে ইমান ধুনীয়া এটা অনুষ্ঠান হৈ আছে, আমিও সেই ঘপককৈ আহি ওলালোহি। নাই, আজি কোনো ওলটাকৈ গাড়ী নচলাব দেই, বেয়া হ'ব কথাটো। আমাৰ যোগান্ত দাস লিখি দিব। আমি নিতুৱে মই একেলগে কৈ দিওঁ। এই নিতু, মোৰ এটা আইডিয়া আছে। আজি আমি কোনেও পিছলৈ বেক কৰি নচলাওঁ। ধন্যবাদ।